কত যে কৰিম বৃক্ষৰ গুণৰ বৰ্ণন। আচল কথা হ'ল মাটি আৰু পানী নহলে থাকিবনে জীৱন। বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ, বৃক্ষই কৰে মাটি আৰু পানী সংৰক্ষণ। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। দূৰৈৰ বনভূমিত সূৰুজ ভৈলা দৃষ্ট, সূৰুজৰ জ্যোতিৰে বন ভৈলা পৰিপুষ্ট হে। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। বন এক কাৰখানা জ্যোতি প্ৰপাতৰ, অম্লজান বাষ্প সৃষ্টি কৰে নিৰন্তৰ। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। প্ৰকৃতিৰ পৰা বনেও কৰে আহৰণ, বৈজ্ঞানিক উপাদান কৰি মন্থন। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। তেনে ভাবে তরু তৃণে স্ৰজে শ্বেত সাৰ, এই খাদ্যত পায় জীৱে জীৱনৰ আহাৰ। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। বনভূমি সেৱাৰ থলী হে মানৱ কল্যাণৰ, বন সংৰক্ষণ হওক চিন্তা সমাজৰ হে। শুনা শুনা হে শুনা পাতিকান, বিজ্ঞানসন্মত বনভূমিৰ অৱদান। শুনা শুনা হে